বিশ্বনাথ জিলাৰ জামুগুৰিত ভেষ্টিজৰ স্বাস্থ্য সজাগতা শিবিৰৰ সফল সামৰণি। ভেষ্টিজ প্ৰাইভেট লিমিটেড কোম্পানীয়ে ৰাষ্ট্ৰজোৰা স্বাস্থ্য সজাগতা অভিযানৰ অংশবিশেষে ক্ৰম অনুযায়ী অসমৰ বিভিন্ন জিলাৰ চহৰ নগৰ তথা গ্ৰাম্যাঞ্চলত অভিযান অব্যাহত ৰাখিছে। সজাগতা অভিযান অনুসৰি বিশ্বনাথ জিলাৰ জামুগুৰিৰ বাপুজী ভৱনত দিনজোৰা কাৰ্যসূচীৰে মানৱ শৰীৰ সুস্থ ৰখাৰ তথা সুন্দৰ ভৱিষ্যতৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰা হয়। আলোচনাত অংশগ্ৰহণ কৰে কছমেটিক বিশেষজ্ঞ মীৰা বাৰ্মা, ৰাজ্যৰ কেইবাজনো সঞ্চালক মাধৱ বৰা, ৱাছিক জিয়াউল আহমেদ, জিয়াউদ্দিন আহমেদ, সেৱক সিং আদিকে ধৰি জিলাখনৰ কেইবাগৰাকীও সঞ্চালক মণ্ডলীয়ে প্ৰায় ৫ শতাধিক ৰাইজৰ উপস্থিতি থকা শিবিৰখন সঞ্চালনা কৰে। ভেষ্টিজৰ উত্তৰ পূৰ্বৰ ক্ৰাউন ডিৰেক্টৰ ধনঞ্জয় কুমাৰ বাৰ্মাও উপস্থিত থাকে। শিবিৰত উপস্থিত উদ্যোগী কৰ্মীসকলক বিভিন্ন বঁটা আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। জামুগুৰিৰ পৰা প্ৰকাশ কায়স্থৰ ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ।